নমস্কাৰ বন্ধুসকলৰ কাৰণে লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। নতুন বিধানসভা ভৱন এতিয়াও সাজু হোৱা নাই। বৰ্তমানৰ সদনতে অনুষ্ঠিত হ'ব পঞ্চদশ বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশন। এমাহ এদিন ধৰি চলিবলগীয়া অধিৱেশনখন অৱশ্যে নতুন ভৱনৰ পৰিৱৰ্তে বৰ্তমানৰ সদনতে চলিব বুলি কয় অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। পঞ্চদশ অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশন 12 জুলাইৰ পৰা 13 আগষ্টলৈকে অনুষ্ঠিত হ'ব অসম বিধানসভাৰ পূৰ্ণাংগ বাজেট অধিৱেশন। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশনৰ বাবে সাজু হৈছে অসম বিধানসভা সচিবালয়ে। এমাহ এদিন ধৰি চলিবলগীয়া অধিৱেশনখন অৱশ্যে নতুন ভৱনৰ পৰিৱৰ্তে বৰ্তমানৰ সদনতে চলিব বুলি কয় অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। এক আছুতীয়া সাক্ষাৎকাৰত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে লগতে কয় যে নতুন ভৱনত এতিয়াও বহু কাম বাকী আছে। অধ্যক্ষগৰাকীয়ে জনোৱা মতে 126 গৰাকী সদস্যৰ 3খন আসন সম্প্ৰতি খালী হৈ আছে। খালী হৈ থকা গোহাঁইগাঁও, তামুলপুৰ আৰু মৰিয়নি আসন কেইখনৰ বিপৰীতে 6 মাহৰ ভিতৰতে যিহেতু উপনিৰ্বাচন অনুষ্ঠিত হ'ব লাগিব, সেই আসন 3খনৰ কথা নিৰ্বাচনৰ আয়োগক অৱগত কৰে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। 12 জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া বাজেট অধিৱেশনৰ প্ৰশ্ন দাখিলৰ বাবে বিভিন্ন সমষ্টিৰ বিধায়কসকলে সম্প্ৰতি বাহৰ পাতি আছে গুৱাহাটীত। বন্ধুসকল, মোৰ চেনেলত যদি নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি লৈ কাষত থকা বেল আইকনটো টিপি দিব। ইয়াৰ পিছৰ খবৰটো হৈছে আসাম গভৰ্ণমেণ্ট নিউ SOP বন্ধ থাকিব আন্তঃজিলা যাতায়াত। এইসকল কৰ্মচাৰীৰ বাবে WFHৰ সুবিধা। আজি 13খন জিলাত সম্পূৰ্ণ লকডাউনৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা। ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন SOP। ৰাজ্যত অব্যাহত আছে কৰোনাৰ সংহাৰী ৰোগ। যদিও সংক্ৰমণ পূৰ্বৰ তুলনাত হ্ৰাস পাইছে, তথাপিও ঠায়ে ঠায়ে কৰোনাই লৈছে ভয়ংকৰ ৰূপ। সেইদৰে অহা বুধবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যত 9খন জিলাত সম্পূৰ্ণ লকডাউন ঘোষণা কৰাৰ সম্ভাৱনা আছে। এনে সময়তে ৰাজ্য চৰকাৰে জাৰি কৰিলে নতুন কোভিড নিৰ্দেশনা। কি আছে নতুন SOPত? গুৱাহাটীত দিনৰ 2 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন। দক্ষিণ হালমাৰা, মাজুলী, বঙাইগাঁও, চিৰাঙত 5 বজাৰ পৰা সান্ধ্য আইন। ওদালগুৰি, পশ্চিম কাৰ্বি আংলঙত 5 বজাৰ পৰা সান্ধ্য আইন। ডিমা হাছাও, চৰাইদেউতো সান্ধ্য আইন বিয়লি 5 বজাৰ পৰা। কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও, শোণিতপুৰ কঠোৰ পৰ্যবেক্ষণত থাকিব। পৰিস্থিতি উপশম নহ'লে এই 5 জিলাত শীঘ্ৰেই অধিক কঠোৰতা হ'ব। আন জিলাসমূহত দিনৰ পৰা 1 বজাৰ পৰা পুৱা 5 বজালৈ সান্ধ্য আইন। দোকান পোহাৰ সময়ত ক্ষেত্ৰত পূৰ্বৰ নিৰ্দেশনাই বাহাল থাকিব। প্ৰতিষেধকৰ 2টা ড'জ লোৱা কৰ্মচাৰীৰ কাৰ্যালয়ত উপস্থিতি বাধ্যতামূলক। গৰ্ভৱতী মহিলা, 5 বছৰৰ তলত থকা শিশু মাতৃৰ বাবে ৱৰ্ক ফ্ৰম হোম। এইসকল মাতৃৰ ৱৰ্ক ফ্ৰম হোম বেচৰকাৰী কাৰ্যালয়তো প্ৰযোজ্য হ'ব। দুচকীয়া বাহনত মহিলা আৰু শিশুৰ বাহিৰে 2জন উঠিব নোৱাৰিব। আন্তঃজিলা যাতায়াত পৰৱৰ্তী নিৰ্দেশনা নিদিয়া পৰ্যন্ত বন্ধ থাকিব। আৰক্ষী, স্বাস্থ্যকৰ্মী, সংবাদকৰ্মীৰ ক্ষেত্ৰত পূৰ্বৰ শিথিলতা বাহাল থাকিব। বন্ধুসকল, ইয়াৰ পিছৰ খবৰটি হৈছে কেন্দ্ৰীয় চৰকাৰে 26 জুনত DA সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত কৰিব। এই বৈঠকত কৰ্মচাৰীসকলৰ DA হাইক সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব। 1 জানুৱাৰী 2020 পৰা 1 জানুৱাৰী 2021 লৈ 3টা কিস্তি চৰকাৰে কৰ্মচাৰীসকলক পৰিশোধ কৰিব। কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বাবে ভাল খবৰ আহি আছে। কেন্দ্ৰীয় চৰকাৰে 26 জুনত DA সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত কৰিব। এই বৈঠকত কৰ্মচাৰীসকলৰ DA হাইক সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব। 1 জানুৱাৰী 2020 পৰা 1 জানুৱাৰী 2021 লৈ 3টা কিস্তি চৰকাৰে কৰ্মচাৰীসকলক পৰিশোধ কৰিব। ইয়াৰ উপৰিও জুন 2021ৰ DA ঘোষণা কৰা হ'ব পাৰে। চৰকাৰে কৰ্মচাৰীসকলক 18 মাহৰ বকেয়া দিয়াৰ পৰিকল্পনা কৰিছে, অৰ্থাৎ DAক বকেয়া পৰিশোধ কৰা হ'ব। এই ঘোষণাটো 7ম দৰমহা আয়োগৰ অধীনত কৰা হ'ব। DAৰ ওপৰত এই বৈঠকখন 26 জুন 2021 তাৰিখে অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় JCM পৰিষদ, ব্যক্তিগত আৰু প্ৰশিক্ষণ বিভাগ আৰু বিত্ত মন্ত্ৰালয়ৰ মাজত এখন বৈঠকত এই সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় কৰ্মচাৰীসকলে 7ম দৰমহা আয়োগৰ অধীনত DAৰ বৃহৎ বকেয়া লাভ কৰিব। আপোনাৰ একাউণ্টলৈ কিমান টকা হস্তান্তৰ হ'ব আমি আপোনাক কওঁ আহক। 2 লাখতকৈ অধিক লাভ কৰিব লাগিব। JCMৰ ৰাষ্ট্ৰীয় পৰিষদৰ শিৱগোৱাল মিশ্ৰৰ মতে লেভেল 1 কৰ্মচাৰীৰ DA বকেয়া 11,880 টকাৰ পৰা 37,554 টকাৰ ভিতৰত, আনহাতে লেভেল 13 কৰ্মচাৰীসকলক 1,23,100 টকাৰ পৰা 2,15,900 টকা বা লেভেল 14 পে স্কেলৰ 7ম CPC মৌলিক দৰমহা স্কেলৰ বাবে গণনা কৰা হ'ব। আনহাতে এজন কৰ্মচাৰীক DA বকেয়াৰ বাবে
1,40,200 টকাৰ পৰা 2,18,200 টকা পৰিশোধ কৰা হ'ব। ডেমেজ এলাউন্সও যোগ কৰা হ'ব বুলি আশা কৰা হৈছে। নিম্নতম দৰমহা 18,000 টকাৰ হোৱা কৰ্মচাৰীসকলক 11,880 টকা ডিএ বকেয়া হিচাপে দিয়া হ'ব। ই 15% ডেমেজ এলাউন্সত যোগ দিব বুলিও আশা কৰা হৈছে। যদি এনে হয়, আপোনাৰ দৰমহা ইয়াত প্ৰতি মাহে 2,02,700 টকাত যোগ কৰা হ'ব। 18 মাহ পিছত বৃদ্ধি হ'ব। আপোনাক কওঁ যে প্ৰায় 18 মাহৰ কৰ্মচাৰীৰ পিছত ডিএ বৃদ্ধি হ'ব। যোৱা বছৰ সমগ্ৰ দেশত কৰোনা বিয়পি পৰাৰ বাবে কৰ্মচাৰীসকলৰ ডিএ ফ্ৰিজ কৰা হৈছিল। 2020 চনৰ জানুৱাৰীত ডিএ 4% বৃদ্ধি কৰা হৈছিল। ইয়াৰ পিছত দ্বিতীয় বৰ্ষত অৰ্থাৎ 2020 চনৰ জুন মাহত 3% বৃদ্ধি হৈছিল। 2021 চনৰ জানুৱাৰীত ই এতিয়াও 4% বৃদ্ধি পাইছে। মুঠ 28% বৃদ্ধি পাইছে। ধন্যবাদ।